মানে এনেকুৱা যে মোবাইলত ভিডিঅ' বনাই যে এনেকুৱা মানে ইমান মৰম পাম কেতিয়াও ভবা নাছিলোঁ মানে এটা সৰু অনুৰোধ কৰিব বিচাৰিছোঁ প্লিজ মানে এইখন তাৰমানে অলপমান কিবা কিবি ইয়াত মানে বহুত আশা কৰি মাতি আনিছিল যে ধৰক আপোনালোকে কিবা কিবি কুৱেশ্যন সুধিব নতুন নতুন ইউটিউব চেনেল সকলোৱে খুলিছে যে কেনেকুৱাকৈ কি কৰিব পৰা যায় বা মানে এনেকুৱাকৈ মই ধৰক গান চানটো গাব নোৱাৰোঁ না কিবা এক্টিং কৰিব জানো এতিয়া মই জাষ্ট কথাখিনি ক'লোঁ কিন্তু আপোনালোকে এইবিলাক কিবা কিবি কৰিলে মানে এতিয়া মাথা নষ্ট হৈ গৈছে সিহঁতৰ কি কৰা যায় বিচাৰিছোঁ মানে মই 5টা বজাতে আহিম বুলি কৈছিলোঁ কিন্তু দেৰি হৈ গ'ল তাৰ কাৰণটো হৈছে আমাৰ দেউতাৰ অলপমান চিৰিয়াছ মানে এই ডাউনটাউনত ভৰ্তি কৰোৱা আছে তো আজি গৈছিলোঁ তো সেই অপাৰেশ্যন কৰিব লাগিব সেইকাৰণে গুৱাহাটীৰ পৰা মই অলপ আগতে আহি পাইছোঁ তাৰপৰতে ইয়াত আহিলোঁ আৰু ইয়াত আহি যিটো দেখিলোঁ মানে বহুত ধন্যবাদ কি ক'ম আৰু এতিয়া মই বহুত জলদি যাব লাগিব কাৰণ আমাৰ ঠিক আছে এতিয়া মই মানে যাব লাগিব গতিকে অলপ প্লিজ ভালদৰে যাব দিয়ক মই তাইকে অনুৰোধ জনাইছোঁ ডিম্পুৱে ইয়াৰ পৰা চেলফি ল'ব তোমালোক আগুৱাই নাহিবা হ'ব আমি চেলফিবিলাক দি দিম তোমালোকক ঠিক আছে তাৰ পৰা চেলফি লোৱা তুমি এটা তাৰ পৰা এটা চেলফি লৈ দিয়া তুমি ডিম্পুৱে তেওঁৰ একাউণ্টত দি দিব তোমালোকে লৈ ল'বা তাৰ পৰা ঠিক আছে আগুৱাই নাহিবা কিন্তু আগুৱাই নাহিবা তাতে থাকা ধন্যবাদ পিছৰ যোৱা অকণমান ঠিক আছে উঠি হ'ব ধন্যবাদ জনাইছোঁ আটাইকে অকণমান পিছুৱাই যাব এই থাকো মই এনে চলি মই শুনা এক ছেকেণ্ড মই আৰু নেক্সট এতিয়া আহি মানে মই এখন নতুনকৈ চাইকেল কিনছোঁ না ভিডিঅ' দিছোঁ না তো চাইকেল চলে মই গংগা যমুনা পাৰ্ক নাকি সেইখনত আহি থাকোঁ গতিকে ভাই ইমান মোৰ লগত অলপ ডাঙৰ ছিংগাৰ হ'লে বেলেগ কথা মোৰ লগত ফটো উঠবা পাগলা হৈ যামে